ইউটিউব চেনেল এটাৰ বাবে আপুনি যেতিয়া এখন বেনাৰ বনাব বেনাৰ বনোৱাৰ সময়ত যেতিয়া আপোনাৰ যিকোনো এখন ফটো সেই বেনাৰত দিব কাৰণে দিব বিচাৰিব তেতিয়া কি কৰিব লাগে বেনাৰৰ ব্যাকগ্ৰাউণ্ডটো নোহোৱা কৰিব লাগে অৰ্থাৎ ফটোখন PNG সিস্টেম কৰিব লাগে এতিয়া কেনেকৈ ফটো এখনৰ ব্যাকগ্ৰাউণ্ড নোহোৱা কৰিব বা PNG সিস্টেম কৰিব হেতু আমি আজি এই ভিডিওটোৰ জৰিয়তে জানিবৰ কাৰণে চেষ্টা কৰিম এটো অতি ইম্পৰ্টেন্ট ভিডিও আৰু এইটোৰ জৰিয়তে আপুনি 2 মিনিটতে ইন্টাৰনেট লাগিব 2 মিনিটতে ইন্টাৰনেটৰ জৰিয়তে আপুনি কি কৰিব পাৰিব আপোনাৰ ফটোৰ ব্যাকগ্ৰাউণ্ড নোহোৱা কৰিব পাৰিব বা চেঞ্জ কৰিব পাৰিব আৰু এই ফটো আপুনি কি কৰিব পাৰিব ইউটিউবৰ বেনাৰ বনোৱাৰ সময়তে হওক বা থাম্বনেইল বনোৱাৰ সময়তে হওক আপুনি ব্যৱহাৰ কৰিব পাৰিব নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই নলিনীকান্ত ডেকা আৰু আপোনালোকে চাই আছে মুভিং টুৱাৰ্ডছ ডিজিটেল অল ইন ওৱান সদাৰ বন্ধু বান্ধৱীসকল যিকোনো এখন ফটোৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিবৰ বাবে বা ফটোখনক PNG ফৰমেট বনাবৰ বাবে প্ৰথমতে আপোনালোকে যাব লাগিব গুগল ক্ৰম ব্ৰাউজাৰলৈকে গুগল ক্ৰম ব্ৰাউজাৰ এই আপোনালোকৰ প্ৰত্যেকৰে মোবাইলত আছে গুগল ক্ৰম ব্ৰাউজাৰলৈকে যাব লাগিব আৰু গুগল ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপুনি টাইপ কৰিব লাগিব remove remove bg আৰু সাৰ্চ কৰি দিয়ক remove bg বুলি যেতিয়া আহিব তেতিয়া আপোনালোকে দেখা পাব ইয়াতে আপোনালোকে এটো মোবাইলতো কৰিব পাৰে ল্যাপটপতো কৰিব পাৰে কোনো অসুবিধা নাই 1 মিনিটৰ ভিতৰতে হৈ যায় remove image background বুলি আহিব আপুনি ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব এতিয়া remove image background 100% automatically and free এটো ফ্ৰী হয় আৰু অটোমেটিক্যালি হ'ব কোনো অসুবিধা নহয় ইয়াতে কি কৰিব লাগিব আপলোড ইমেজ কৰিব লাগিব অৰ্থাৎ আপুনি আপোনাৰ ইমেজখন ইয়াতে আপলোড কৰিব লাগিব যিখন ইমেজৰ ফটো আপুনি চেঞ্জ কৰিব বিচাৰে এই এনেকুৱা ধৰণে এতিয়া ফটোবিলাক চেঞ্জ হ'ব এতিয়া প্ৰথমতে আমি কি কৰিম ইয়াতে যিকোনো এখন ইমেজ অৰ্থাৎ যিখন ফটো আপুনি ৰিমুভ কৰিব বিচাৰে ব্যাকগ্ৰাউণ্ড সেইখন ইয়াতে আপলোড কৰি দিয়ক আপলোড অপচনটো ক্লিক কৰক ক্লিক কৰাৰ পিছত ব্ৰাউজ কৰক ব্ৰাউজ ধৰা হ'ল মই ধৰা হ'ল এই ফটোখনৰ ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰিম ইয়াতে চাওক এতিয়া এই ফটোখন ইয়াতে আপলোড কৰি দিছো কৈ দিছে অটোমেটিক্যালি নিজে নিজৰ কাম কৰিব আৰু নিজে নিজৰ কাম কৰাৰ পিছত কোনো অসুবিধা নোহোৱাকৈ প্ৰায় 1 মিনিটো নালাগে 20-30 সেকেন্ডৰ ভিতৰত আপোনাৰ ফটোখন ইয়াতে চেঞ্জ হৈ যাব চাওক এতিয়া এই ফটোখন ইয়াতে চাওক আপুনি সেইখন ফটোৰ বাহিৰত আছে পিছত ব্যাকগ্ৰাউণ্ড আছিল এইখন ফটোৰ পিছত ব্যাকগ্ৰাউণ্ড নাই এই দুখন ফটো মই আপোনালোকক দেখুৱাই দিছো এবাৰ চাওক ইফালৰ সাইডে আছে এখন ফটো আগৰ ফটোখন আৰু ইফালৰ সাইডে আছে এই ব্যাকগ্ৰাউণ্ড চেঞ্জ হোৱাৰ পিছত হোৱা ফটোখন দুখন ফটোৰ মাজত পাৰ্থক্য চাওক পিছৰ ব্যাকগ্ৰাউণ্ডটো নোহোৱা গৈছে আৰু কোনো অসুবিধা নাই মাত্ৰ আপোনাৰ 2 সেকেন্ডৰ ভিতৰতে বা 20 সেকেন্ডৰ ভিতৰতে আপোনাৰ এই কামটো হৈ গৈছে আৰু যেতিয়া আপুনি এখন HD কোৱালিটিৰ থাম্বনেইল বনাব বিচাৰিব বা আপুনি ইউটিউবৰ বেনাৰ বনাব বিচাৰিব তেতিয়া কি কৰিব লাগিব আপোনাক ফটো সদায় PNG ফৰমেট বা এনেকুৱা ব্যাকগ্ৰাউণ্ড ফ্ৰী ফটো লাগিব গতিকে এইটো আপুনি জানিবই লাগিব আৰু এইটো জানিলে আপোনাৰ ইন ফিউচাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় গতিকে চাবৈদসকল আপোনালোকে অতি সুন্দৰকৈ এইটো ফটো এই কথাটো জানিলে যে কেনে ধৰণে ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰিব পাৰি সদাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এই ভিডিওটোৰ জৰিয়তে ফটো এখনৰ ব্যাকগ্ৰাউণ্ড কেনে ধৰণে অনলাইন ভাৱে অতি কম সময়তে সলনি কৰিব পাৰি সেই কথাটো গম পালে আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো চাই ভাল পাইছে তেনে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক